ইউটিউবৰ পৰিয়ালটোলৈ নমস্কাৰ জনাই মই মোৰ আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল দেৱজানী MH2 লৈ। আজি ছানডে মানে ৰবিবাৰ, গতিকে আজি আমাৰ ৰাতিপুৱাৰ ভাত সাজ খোৱা নহয়, একেলগে দুপৰীয়াই খোৱা হয়। সোনকালে খোৱা হয়, 12টা-1টা বজাৰ ভিতৰত খোৱা হৈ যায়। ৰবিবাৰে তেনেকুৱা বিশেষ একো ডিউটি নাথাকে, দেউতাকৰ ডিউটিত নাযায় আৰু ল'ৰাটোৰো স্কুল নাথাকে, সেইকাৰণে ৰবিবাৰে ৰাতিপুৱা চাহ পানী খায়ে হৈ যায় আৰু। এতিয়া মানুহজন গৈছে বজাৰলৈ, মাছ মাংস কিনো পায় অকণমান গৈছে আৰু ওলাই, আৰু মোক দিছে ভাজিখনৰ যোগাৰ কৰিবলৈ। এতিয়া মই ফ্ৰিজটোত খুলি চালোঁ, মানে বেঙেনা আছে। বেঙেনা মই নাখাওঁ মানে আগতে খাইছিলোঁ, এতিয়া নাখাওঁ। মানে এতিয়া কি হৈছে, মোৰ মানে বেঙেনা খালে অলপ প্ৰব্লেম হয়, মানে খজুৱতিৰ প্ৰব্লেম হয়। সেইকাৰণে মই এতিয়া বেঙেনা খোৱা বাদ দিলোঁ। এতিয়া ভাজিখনৰ যোগাৰ কিনো কৰোঁ তাকে চাই মেলি আমাৰ খেতিৰ পিনে গ'লোঁ। তাত দেখিলোঁ ভাতকেৰেলা আছে, কলো আছে, সেইবিলাক খাব মন নাই। দেখিলোঁ সজনা পাত আছে, কুমলীয়া মানে আগতে সজনা গছ এডাল আছিল, যোৱা বছৰ কাটি দিছে। তাৰপিছত এইবাৰ বৰষুণ দিওঁতে সজনাডালৰ নতুনকৈ গজালি মেলিছে, মানে পোখা ওলাইছে। এতিয়া মানুহতকৈ বেছি ওখ হৈ গৈছে। কুমলীয়া পাতকেইটা একদম লহপহকৈ বাঢ়ি আহিছে, একদম দেখিলে এনেকুৱা লাগে যে পাতকেইটাই মাতিছে, আহ মোক খাহি, মানে খাওঁ লাগে দেখিলে। তাকে ভাবিছোঁ, তাকে কাটি আনি আলুৰে ভাজিম আৰু। কেনেকুৱা হ'ব, আপোনালোকে খায়নে নাখায় কমেণ্ট কৰি জনাবচোন। ব'লক তেতিয়াহ'লে কটাৰী এখন লৈ যাওঁ, তাৰে কাটি লৈ আহি ভাজিখনৰ যোগাৰ কৰোঁ। ব'লক কটাৰীখন লৈ লওঁ ৰ'ব, কটাৰীখন এইখনেৰে কাম চলিবনে। ধাৰণ ইমান নাই, কাৰণ বেছি ধাৰণ কৰি নথওঁ, বেলেগ একো কাটিবলগীয়া নাই, চব্জিহে অকল কাটোঁ, মানে হৈ যায় আৰু। নহ'লে ল'ৰা ছোৱালী লাৰিলে হাত কাটিব যে। ব'লক তেতিয়াহ'লে আহি যাওক। সেই দুটা আমাৰ মহাশয়া বিস্কুটৰ পেকেট আগত লৈ ৰবিবাৰ ছানডে মাৰিছে, টিভি চাইছে। হেল্ল', কি কৰিছা মাজনী? ইউ বোলে, এইটো ইউ কি আহিলে এইটো, দেহা নাচাই কিয়, বডি। ব'লক দেৰি নকৰি আমি যাওঁ এতিয়া খেতিলৈ। এই পাত কিহৰ গছ জানেনে? এনেই কি গছ যেন পাইনো এই পাত দেখিলে? এই পাত হৈছে চিত্ৰনালাৰ গছ। পাতকেইটা কিন্তু একদম ডেঞ্জাৰ, হাতেদি যদি কিবাকে আচুৰি গৈছে তেনেহ'লে ফালি দিব। মোৰ এদিন নাজানোতে মই এপাত টানি আনোতে মোৰ একদম ফালি গৈছিল, সেইকাৰণে সাৱধান। এই ছাইডত চোতালৰ আগত থৈ দিছোঁ। আহক ব্লক। এইপিনে এইডাল দেখিছে, এইয়া তাৰ পৰা গজালি ওলাইছে। এইয়া মানুহৰ সমান ওখ হৈছে, মানুহতকৈ অলপ বেছি হৈছে, তথাপিও বেছি ওখ হোৱা নাই। কুমলীয়া পাতবিলাক চাওক, এইয়া এই ধুনীয়া কুমলীয়া হৈছে, খাব মজা হ'ব। আলুৰে, আলুবিলাক মিহি মিহিকৈ কুটি দিম আৰু মজা হ'ব। এই ইয়াতো আছে ৰ'ব, এইয়া মই কাটি লওঁ দেই, তাৰ পাছত লগ পাই আছোঁ। এইয়া মই কাটি লৈ আহিলোঁ, কেইটামান ডাল কাটি লৈ আহিলোঁ, এইখিনিৰে হৈ যাব। ল'ৰা ছোৱালী দুটাই নাখায়, মানুহজন আৰু মইহে। আৰু এজন আলহী আহিব আমাৰ, মানে আজি পৰীক্ষা আছে যে চাকৰিৰ, 26,000 চাকৰিৰ, তাৰে এজন ইয়াতে আহিব, মানে পৰীক্ষা দিব আমাৰ ইয়াতে কাষতে স্কুল এখনত। এই আলহীজন আহিব আৰু আমি তিনিজনেই আৰু হৈ যাব আলু দিলে ন। দিয়ক তেনেহ'লে মই জলদিকৈ যোগাৰ কৰোঁ, আলহী আহিবতো। বহুতৰে সজিনা পাত খোৱা ষ্টাইলটো বেলেগ, মানে জাগালৈ হয় তেনেকুৱা। কোনোবাই সজিনা পাতটো খাৰ দি খায়, কোনোবাই দালিত দি খায়। আমি এতিয়া ধৰক ভাজি খাওঁ, আৰু বহুতে বহুত ষ্টাইলত খায় আৰু। আমি ভাজি খাওঁ আৰু মানে কেতিয়াবা বেচনৰে পকৰি বনাই খাওঁ, তেনেকুৱাই আৰু।
বেলেগ আৰু তেনেকুৱা একো কৰি নাখাওঁ আমি। আপোনালোকে কেনেকৈ খায় জনাবচোন। ঠিক আছে, এতিয়া মই ছজনা পাতখিনি ভালকৈ চাফা কৰি লওঁ, ছিঙি লওঁ দেই। এইয়া পাতখিনি মই এতিয়া ডাইনিঙত তুলি লৈছোঁ আৰু এইয়া ডাবৰটো আনি লৈছোঁ। তাত পাতখিনি চুচি ল'ম মই, মানে পাতবিলাক এটা এটাকৈ ছিঙি থাকিলে দেৰি হৈ যাব তো, হাতেৰে চুচি লৈ দিম, তেতিয়া জল্দি জল্দি হৈ যাব। সেইয়া সেই চিঙা দেখিছে, আমাৰ ছোৱালীজনীয়ে তেনেকৈ খাইছে আৰু মানে আধা পখৰাকৈ খাইছে আৰু সেনেকৈ এৰি থৈ যায় বস্তুবিলাক, মানে খাব দিলে। এই আপেলটো সেনেকৈ আধা পখৰাকৈ খাইছে আৰু এৰি থৈ গৈছে। ঠিক আছে, মই এতিয়া পাতখিনি চুচি লওঁ, পিছত লগ পাই আছোঁ। আমাৰ আজি ৰবিবাৰৰ স্পেচিয়েল ৰান্ধনীজন মই দেখাই আছোঁ ৰ'ব। মই কৈছিলোঁ নহয় ৰবিবাৰে দুপৰীয়া বেলেগ একো কাম নাথাকিলে তেখেতেই বনায়, গতিকে মই দেখাই আছোঁ ৰ'ব ৰান্ধনীজন। কেনেকুৱা লাগিছে ৰান্ধনীজন ক'বচোন কমেণ্ট কৰি ব'লক। সেয়া আমাৰ মাষ্টাৰ চেফ একদম মাংস বনোৱাত লাগি আছে। আমাৰ মানুহজন মাংস বনোৱাত উস্তাদ, সেইকাৰণে আমাৰ ৰবিবাৰৰ খানাটো একদম স্পেচিয়েল হয়। আমাৰ মাষ্টাৰ চেফে বনাই যে, মই মানে আজি দকচি খাওঁ আৰু মই বুলি ক'লে ভুল হ'ব, ল'ৰা ছোৱালীকেইটাও দকচি খায়। মই সুধিছোঁ মাংস কেনেকুৱা হ'ব, সোৱাদ হ'বনে নহয়, তেখেতে কৈছে বঢ়িয়া হ'ব বোলে। মানুহজনে ৰবিবাৰে বনাই খুৱায় আৰু সেইখন মোৰ ভাগ্য কপাল বুলি ক'ব লাগিব। এটা মোৰ আজি আপোনালোকৰ লগত মানে কথা এটা খোলা ভঙা কৰিবলগীয়া আছে। মানে কথাটো তেনেকুৱা বিশেষ একো হেৰি নহয়, কথাটো হ'ল এনেকুৱা, মই এতিয়া জন্ম হৈছে মোৰ বৰপেটা ডিষ্ট্ৰিক্টত, বিয়া হৈছোঁ নলবাৰী ডিষ্ট্ৰিক্টত, থাকোঁ এতিয়া মই কামৰূপ ডিষ্ট্ৰিক্টত। গতিকে তিনিটা ঠাইৰ হ'লোঁ মই। তিনিটা ঠাইৰ যদিও আমাৰ ভাষা অসমীয়া, কিন্তু কোৱা ষ্টাইলটো বেলেগ। গতিকে মোৰ তিনিওটা ঠাইৰে কথা কোৱা ষ্টাইলটো সংমিশ্ৰণ হৈ গৈছে। মানে ধৰক পাৰ্চেণ্টত ধৰিবলৈ গ'লে এতিয়া ধৰক মোৰ 50% আহি যাব বৰপেটা ভাষা, আকৌ 20% আহিব নলবাৰীৰ ভাষা, আৰু 30% আহিব কামৰূপৰ ভাষা। গতিকে মই আপোনালোকক মানে অনুৰোধ কৰি কৈছোঁ, ৰিকুৱেষ্ট কৰি কৈছোঁ, মোৰ যাতে মানে কোৱা কথাখিনিত এই যে 2-4টা সংমিশ্ৰণ পাব, তাক লৈ যাতে কোনো ধৰণৰ মানে বেয়া নাপায় আৰু। মানে হৈ যায় ন, নিজৰ জন্ম জেগাৰ ভাষা কেনেকৈ এৰিব, আৰু বিয়া হোৱা জেগাৰ, এতিয়া মানুহজনেই নলবাৰীৰ, গতিকে বেছিভাগ নলবাৰী ভাষাৰ কথা কয়। গতিকে তাৰো দুই এটা মোৰ মাজত সোমাই গৈছে। থাকোঁ এতিয়া কামৰূপ ডিষ্ট্ৰিক্টত, গতিকে ওচৰে পাঁজৰে থকা মানুহবিলাকে লিখিতত কয়, আৰু ময়ো ভিডিঅ'টো মানে আমাৰ যিটো লিখিত ভাষাত চলে সেই তাতেই বনাব খোজোঁ, কিন্তু মাজে মাজে মিষ্টেক হৈ যায় আৰু হ'বই, বেয়া চেয়া নাপাব দিয়ক। আজিলৈ তেনেহ'লে আহিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।